স্বাগতম জনাইছোঁ আকৌ এবাৰ গাইডেন্স টিউটৰিয়েললৈ। আজিৰ টপিক পৰিচালনাৰ গুৰুত্ব বা ইম্পৰ্টেঞ্চ অফ মেনেজমেণ্ট। তো ঠিক আছে, আমি আগতে পঢ়িলোঁ প্ৰথমতে প্ৰকৃতি পঢ়িলোঁ, বৈশিষ্ট্য পঢ়িলোঁ, আৰু তাৰপিছত পঢ়িলোঁ আমি উদ্দেশ্য পঢ়িলোঁ, আৰু এতিয়া গুৰুত্ব মানে কি? আমি পৰিচালনা একচুৱেলি কৰোঁ কি কাৰণে, আৰু সেইটো আমাৰ সংগঠন তাৰ গুৰুত্ব কি, সেইটো আমি ইয়াতে পঢ়িম। ঠিক আছে, আমাৰ এটা 6টা গুৰুত্ব আছে, কিছুমান কিতাপত 5টা আছে, বা কিছুমান 6টা আছে। আমি 6টা টপিক পইণ্ট কভাৰ কৰিম। তো প্ৰথমটো আছে সমষ্টিগত লক্ষ্য সাধনত সহায় কৰে বা হেল্পছ ইন এচিভিং গ্ৰুপ গ'ল। তো এতিয়া হ'ল কি যে সমষ্টিগত মানে কি, যে সকলো ব্যক্তিকে, সকলো কৰ্মচাৰীকে সংগঠনতকে এটা এটা কাম দিয়া হয়, একোটা উদ্দেশ্য দিয়া হয়। যেতিয়া তেওঁলোকে সেই উদ্দেশ্যবিলাক সফল কৰে, তেতিয়া কি কৰা হয়, পৰিচালনাৰ দ্বাৰা সকলোকে উদ্দেশ্য একলগ কৰি পেলাই সাংগঠনিক উদ্দেশ্য পূৰণত সহায় কৰে। সেইকাৰণে কৈছে কি সমষ্টিগত লক্ষ্য সাধনত সহায় কৰে, এচিভিং গ্ৰুপ গ'ল। 2 নম্বৰটো আছে কাৰ্যদক্ষতা বৃদ্ধি কৰে। কাৰ্যদক্ষতা মানে বৃদ্ধি কৰা মানে হৈছে যে পাৰদৰ্শিতা, যিবিলাক কাম কৰা হ'ব সেইবিলাক পাৰদৰ্শিতা বৃদ্ধি কৰা হয়। কিদৰে বৃদ্ধি কৰা হয়? যেতিয়া ভালদৰে পৰিচালনা কৰিব, ভালদৰে পৰিকল্পনাকৰণ কৰিব, ভালদৰে সংগঠন কৰিব, আৰু কাৰ্যাৱলী গোটেইকেইটা পৰিচালনা কাৰ্যাৱলী 5টা কাৰ্যাৱলী ভালদৰে কৰে, তেতিয়া কি হয়, ব্যয় কম হয় আৰু উৎপাদনশীলতা বৃদ্ধি হয়, আৰু তাৰ দ্বাৰা লগে লগে কৰ্মচাৰীৰ কাৰ্যদক্ষতাও বৃদ্ধি পায়। তৃতীয়টো পইণ্ট হৈছে গতিশীল সংগঠন সৃষ্টি কৰে। অলৰেডি কোৱা হৈছে গতিশীল সংগঠন মানে কি, যেতিয়া সংগঠনত কোনো এটা পৰিৱেশ সলনি হয়, আৰু সেই সলনি হোৱাৰ পৰিৱেশৰ লগত আমি খাপ খোৱাকৈ চলিব লাগে, আমাৰ পৰিকল্পনা, আমাৰ নীতি আদি প্ৰস্তুত কৰিব লাগে। উদাহৰণস্বৰূপে ধৰা হয়, আমাৰ সংগঠন এটাত সদায় মেনুৱেলি কাম চলি আছে, হাতেৰে কাম চলি আছে। তো এতিয়া যদি কোনোবা সংগঠনত যদি ভাবে যে আমি অট'মেটিক মেচিন ইউজ কৰিম, তেতিয়া যিখিনি পুৰণা কৰ্মচাৰী আছে তেওঁলোকে বিৰোধিতা কৰে। তো সেই বিৰোধিতা কৰিলে পৰিচালকসকলে ভালদৰে তেওঁলোকক বুজাব লাগে যে অট'মেটিক মেচিন অনাৰ ফলত তেওঁলোকৰ সময় সুবিধা হ'ব, বা আন যিবিলাক সুবিধা হ'ব সেইবিলাক ভালদৰে বুজাব লাগে, আৰু সংগঠনে কিদৰে লাভ হয় সেইবিলাক বুজাব লাগে, আৰু যিটো বিৰোধৰ সৃষ্টি হ'ব সেই বিৰোধৰ সৃষ্টি হোৱাৰ পৰা বিৰত ৰাখিব লাগে কৰ্মচাৰীসকলক। আৰু ইয়াৰ দ্বাৰা কি হয়, পৰিচালনাই এক গতিশীল পৰিৱেশৰ সৃষ্টি কৰে। 3 নম্বৰ পইণ্ট আছে, সেইটো হ'ল ব্যক্তিগত উদ্দেশ্যবিলাক সাধন সহায় কৰে, হেল্প ইন এচিভিং পাৰ্চনেল গ'ল। পাৰ্চনেল গ'ল কোনবিলাক, যে কৰ্মচাৰীক সদায় চেলাৰী বেছিকৈ লাগে, বোনাছ বেছিকৈ লাগে, সেইবিলাক হ'ল ব্যক্তিগত উদ্দেশ্য। আমি যোৱাবাৰটো পঢ়িছোঁ। তো ব্যক্তিগত উদ্দেশ্য কেনেকৈ সফল কৰিব পাৰি, যেতিয়া উৎপাদন বৃদ্ধি হ'ব সংগঠনৰ, তেতিয়া চেলছ বৃদ্ধি হ'ব, আৰু তাৰ দ্বাৰা প্ৰফিট বৃদ্ধি হয়, সংগঠনৰ কৰ্মচাৰীসকলৰ লাভ হয়। তো সেইকাৰণে কৰ্মচাৰীসকলে বেছিকৈ লাভ বিচাৰে, আৰু সংগঠনে বেছিকৈ উৎপাদন বিচাৰে। তো যদি দুয়োটা একেলগতে, যে কৰ্মচাৰীসকলক কোৱা হয় যে তেওঁলোকে যিমানে উৎপাদন কৰিব সিমানে বেছি পইচা পাব, তেতিয়া কি হয়, দুয়োটা সংগঠনৰ দুয়োটাৰে পাৰ্টিৰে লাভ হয়। তাৰ দ্বাৰা কি হয়, ব্যক্তিগত উদ্দেশ্য বুলি সাধনত সহায় হয়। তাৰ পিছত আছে আপোনাৰ সমন্বয় সাধন, কোঅৰ্ডিনেশ্যন। এতিয়া গুগল কোম্পানী, তাৰে যোনটো CEO আছে সুন্দৰ পিচাই, আমাৰ ইণ্ডিয়া। তো তাৰ যিটো টীম আছে, সেই টীমটো অকল ইণ্ডিয়া বা আমেৰিকাৰ মানুহ নহয়, সকলো দেশৰে মানুহ ভৰ্তি হৈ আছে, বা সকলো দেশৰে মানুহৰে দৃষ্টিভংগী, মনোভাৱ সকলোবিলাক আদি বেলেগ বেলেগ। সেইকাৰণে সেই বেলেগ বেলেগ দৃষ্টিভংগীৰ কাৰণে কি হ'ব পাৰে, সংগঠনত অৰাজকতা বা কাজিয়া সৃষ্টি হ'ব পাৰে। তো তেনেকুৱা পৰিস্থিতি নহ'বৰ কাৰণে তেওঁলোকৰ মাজত সমন্বয় সৃষ্টি কৰিব লাগে, তেওঁলোকৰ মাজত যিবিলাক কাম আছে, তেওঁলোকৰ মনোভাৱ আছে, তেওঁলোকে এক কৰিব লাগে, আৰু সেই হেল্প কৰে পৰিচালনাই। তো তাৰ দ্বাৰা কি হয়, সংগঠনৰ লাভ হয়, আৰু সেই ব্যক্তিজনৰ লাভ হয়, যাৰ দৃষ্টিভংগীবিলাক বেলেগ বেলেগ। আৰু লাষ্ট পইণ্ট আছে সমাজৰ বিকাশ সাধন সহায় কৰে। আমি উদ্দেশ্য বুলি পাইছিলোঁ যে ডেভেলপমেণ্ট অফ ছ'চাইটি, আমি উদ্দেশ্য বুলি পাইছিলোঁ যে সমাজৰ কাৰণে কাম কৰিলে, আৰু সমাজৰ অংশ হয় ব্যৱসায়টো, সেইবাবে সামাজিক উদ্দেশ্য বুলি ব্যৱসায় উদ্দেশ্যৰ ভিতৰত ৰাখে। তো সেইকাৰণে কেনেদৰে কি সেইবিলাক আছিল, যে উচিত মূল্যত ভাল দ্ৰব্য প্ৰদান কৰা, এমপ্লয়মেণ্ট নিযুক্ত কৰা, বা ইকনমিক ৱেল্থ গ্ৰ'থ কৰা আদি কামবিলাক কৰি কিনে কি কৰিব পাৰে, সমাজৰ উন্নতি কৰিব পাৰে। আৰু তাৰ দ্বাৰা পৰিচালনাই কি কৰে, এক বহুমুখী উন্নয়নৰ কাৰণে কাষ চাপে। আৰু এইকেইটা হৈছে পৰিচালনাৰ প্ৰধান গুৰুত্ব, যাৰ কাৰণে আমাৰ গুৰুত্ববিলাক আমাৰ পৰিচালনা আমি সংগঠনত কৰোঁ। তো আমি প্ৰথমৰ পৰা এবাৰ কৈছোঁ, সমষ্টিগত লক্ষ্য সাধনত সহায় কৰে, হেল্প ইন এচিভিং গ'ল। যিবিলাক ব্যক্তি আছে তেওঁলোকৰ যিবিলাক সমূহীয়া কাম আছে, সেইবিলাক একত্ৰিতকৰণ কৰি তেওঁলোকক সাংগঠনিক কাম ভালদৰে হোৱাত সহায় কৰে। সেইটোক কৈছে কি, হেল্প ইন এচিভিং গ্ৰুপ গ'ল, সমষ্টিগত লক্ষ্য সাধনত সহায় কৰে। 2 নম্বৰ আছিল কাৰ্যদক্ষতা বৃদ্ধি কৰে। সদায় কাৰ্যদক্ষতা বৃদ্ধি কেতিয়া পায়, যেতিয়া উৎপাদনশীলতা বৃদ্ধি পায় আৰু ব্যয় কম হয়, তাৰ দ্বাৰা কাৰ্যদক্ষতা বৃদ্ধি পায়। আৰু তাৰ কাৰণে কি কৰা হয়, যে পৰিকল্পনা, সংগ্ৰহণ আদি ভালদৰে কৰা হয়। 3 নম্বৰ আছিল যে গতিশীল সংগঠন সৃষ্টি কৰে। কেনেদৰে সৃষ্টি কৰে, যে যিবিলাক পৰিৱৰ্তন আমাৰ হৈ আছে সমাজত বা ব্যৱসায়ত, সেইবিলাকৰ লগত মিলাকৈ কৰ্মনীতি আদিবিলাক চেঞ্জ কৰিব লাগে। নেক্সট যে ব্যক্তিগত উদ্দেশ্য সাধন সহায় কৰে, যিমানে
ব্যক্তিগত উদ্দেশ্যলৈ সাধাৰণ কেনেকৈ কৰা হয় যেতিয়া তোমাৰ কৰ্মচাৰীসকলক সন্তুষ্ট কৰা হয় তেওঁলোকক বেছিকৈ দৰমহা আদি প্ৰভাইড কৰা হয় তেতিয়া তেওঁলোক সন্তুষ্ট হয় আৰু ইয়াৰ যিটো পৰিগণনা কৰা হয় পৰিচালনাই তেওঁলোকক ভালদৰে বেছিকৈ তেওঁলোকক কাম কৰিব দিয়া হয় তেওঁলোকক উৎপাদনশীলতা বৃদ্ধি কৰা হয় আৰু তাৰ দ্বাৰা তেওঁলোকক বেছিকৈ দৰমহা আদি দিয়া হয় তাৰ দ্বাৰা কি হয় ব্যক্তিগত উদ্দেশ্যলৈ সাধন কৰা হয় নেক্সট সমন্বয় সাধনত সহায় কৰে সমন্বয় সাধন কেনেকৈ সহায় কৰে সমন্বয় সাধনত সহায় কৰে কেনেকৈ যে সকলো দৃষ্টিভংগী বেলেগ বেলেগ হয় তেওঁলোকৰ মাজত গেট টুগেডাৰ আদি অনুষ্ঠান আদি কৰি কিনে তেওঁলোকৰ মাজত দৃষ্টিভংগীবিলাক আঁতৰ কৰা হয় আৰু সংগঠনৰ লগতে ব্যক্তিজনৰো লাভ হয় আৰু লাষ্ট পইণ্ট হৈছে সমাজৰ বিকাশ সাধন কৰে আৰু এইটো এটা উদ্দেশ্যাৱলী হয় পৰিচালনাৰ উদ্দেশ্যাৱলী হয় আৰু সমাজৰ যে সৰ্বাংগীন উন্নতি আছে সংগঠনৰ লগতে সমাজৰ উন্নতি আৰু বহুমুখী যিটো তেওঁলোকৰ এটা উন্নতিৰ পথ আছে সেইটো কৰা হয় আৰু এইকেইটাই হৈছে সংগঠন পৰিচালনাৰ গুৰুত্বাৱলী আৰু আমি ভালদৰে এইকেইটা মনত ৰাখিব লাগে আৰু এক্সামৰ পাৰ্চপেক্টিভ হিচাপত বহুত ইম্পৰ্টেণ্ট হয় থেংক ইউ